কিবা এটা কৈ দে মা উঠি আহা কিবা এটা কওঁ তেওঁলোকে বিচাৰিছে কিবা এটা কোৱাটো আজি মুখ্যমন্ত্ৰী ছাৰ আহিলে কেনেকুৱা আপুনি জ্ঞানপীঠ বঁটাটো পোৱাৰ কাৰণে তোৰ অনুভৱটো কেনেকুৱা সুধিছে কেনেকুৱা লাগিলে মনটো সেইটো বুজাব নোৱাৰি বুজাব নোৱাৰি আৰু বুজাব নোৱাৰি আৰু আনন্দময় আৰু আনন্দময় আজি আজি কোন আহিছিলে ইয়ালৈ আজি অসমৰ প্ৰধানমন্ত্ৰী আহিছিল মুখ্যমন্ত্ৰী ছাৰ অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত কি কৈ যাব আপুনি মই আগেয়ে যেনেকৈ কৈছিলোঁ তেনেকৈ কৈছিলোঁ কচোন আগেয়ে মই কৈছিলোঁ যে মই ধৰি আছো নপঢ় তই ভাষাটো যিকোনো প্ৰকাৰেই ৰাখিব লাগিব যিকোনো প্ৰকাৰে সৰ্বস্ব ত্যাগ কৰি সৰ্বস্ব পাহৰি ভাষাটো নাথাকিলে মানুহ নাথাকে মানুহ নাথাকিলে মাটি নাথাকে মাটি নাথাকিলে স্বৰ্গ নাথাকে এই এনেকুৱা ধৰণৰ কিছুমান কথা মই পাৰিলে কাইলৈ ক'ম বুলি ভাবিছোঁ ভালে থাকক আপুনি ধন্যবাদ এটা কৈ দে ধন্যবাদ মই কথাখিনি ভালকৈ ক'ব পৰা নাই হ'ব ছাৰ